হেল্ল' গাইজ, জুনছ কিচেন গাৰ্ডেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ঘৰতে সহজে বনাই খাব পৰা ব্ৰেডৰ এটা ৰেচিপি। ব্ৰেড বনোৱাত ইমান এক্সপাৰ্ট নহয়, তথাপিও মাজে সময়ে কেতিয়াবা ঘৰতে বনাই ব্ৰেড খাওঁ আৰু ভাবিলোঁ আজি আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। বজাৰৰ দৰে দেখাত বহুত ধুনীয়া নহ'লেও খাবলৈ কিন্তু বজাৰৰ ব্ৰেডতকৈও বিৰাট টেষ্টি। তেনেহ'লে ব'লক মোৰ পাকঘৰলৈ যাওঁ। এটা বাতি লৈছোঁ আৰু এইটো হৈছে ড্ৰাই ইষ্টৰ পেকেট, যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে। এতিয়া মই ইয়াৰ পৰা সৰু চামুচেৰে এচামুচতকৈ অকণমান কম ড্ৰাই ইষ্ট ল'ম। মোৰ ময়দা 1 কাপ হ'ব, সেইকাৰণে মই ইমানখিনিয়ে ইষ্ট লৈছোঁ। ময়দাৰ পৰিমাণ চাই ইষ্টটো কম বেছি কৰিব পাৰে। আৰু এতিয়া এই সৰু চামুচখনেৰে 3 চামুচমান মই চেনি ল'ম আৰু অকণমান নিমখো ল'ম। আধা চামুচতকৈও কম এয়া নিমখ লৈছোঁ। মিঠা ব্ৰেড বনালে ইয়াতকৈ অলপ বেছিকৈ চেনি দিব। মই এতিয়া যিটো ব্ৰেড বনাম সেইটো অকণমান নৰ্মেল যিটো আমাৰ টেষ্ট থাকে ব্ৰেডৰ সেইটো। আৰু এতিয়া এয়া কুহুমীয়া পানী দি ইষ্টখিনি এক্টিভেট হ'বলৈ দিম। খুব বেছি 20 মিনিটমান সময় লাগিব। অকণমান গৰম জেগাত থৈ দিলে সোনকালে হয়। এয়া এনেকৈ থৈ দিছোঁ। এয়া এইটো কাপেৰে মই 1 কাপ ময়দা লৈছোঁ। আৰু এতিয়া এয়া চাওক, ইষ্টখিনি এক্টিভেট হৈ গ'ল। এনেকৈ ফুলি গ'লে ওপৰলৈ তেতিয়া জানিব যে ইষ্টখিনি এক্টিভেট হ'ল বুলি। এতিয়া অকণমান গুলি লৈ পেলাই মই ময়দাত অলপ অলপ দি সানি ল'ম। গোটেইখিনি ইষ্টৰ পানী মই ইয়াতে দি দিলোঁ। আৰু এইখিনি ৰুম টেম্পাৰেচাৰত থকা ডাঙৰ চামুচেৰে এচামুচ মই বাটাৰ লৈছোঁ। বাটাৰ, ঘিউ, ৰিফাইন যিকোনো ল'ব পাৰে। ব্ৰেডত বাটাৰৰ টেষ্টটো ভাল লাগে কাৰণে মই বাটাৰে দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ সানি ল'ম। মিশ্ৰণখিনি অকণমান ড্ৰাই যেন লাগিছে, সেইকাৰণে মই অলপ গাখীৰ দি দিছোঁ। ইষ্টৰ পানীখিনি যদি জোখমতে হৈ যায় তেতিয়া গাখীৰ নিদিলেও হয়। মোৰ আজি ইষ্টৰ পানীখিনি অকণমান কম হ'ল, সেইকাৰণে মই গাখীৰ দি সানিছোঁ। আৰু এইখিনি এতিয়া ভালকৈ হাতেৰে সানি ল'ম। এইখিনি সনা হৈ গ'ল। এয়া দেখিছে কিমান কোমলকৈ মই সানিছোঁ। ৰুটিৰ ডোটোতকৈ ব্ৰেডৰ ডোটো বহুতখিনি কোমল হ'ব লাগে। আৰু এতিয়া মই এইখিনি ফুলিবলৈ 3 ঘণ্টা সময় ঢাকি পেলাই থৈ দিম। 3 ঘণ্টামান হৈ গ'ল। এয়া চাওক ডোটো কিমান ধুনীয়াকৈ ফুলিলে। এয়া দেখিছে, মই এতিয়া আপোনালোকক চুই পেলাই দেখুৱাইছোঁ। এয়া চাওক একেবাৰে আঙুলিটো সোমাই সোমাই গৈছে। এনেকৈ ফুলিব লাগে। আৰু এতিয়া মই ইয়াত থকা যিখিনি এয়াৰ সোমাই আছে ডোটোত, সেইখিনি মই হাতেৰে আকৌ মঠি পেলাই উলিয়াই দিম। বেলনা এখনত উলিয়াই লৈছোঁ, তেতিয়া মঠিবলৈ মোৰ সুবিধা হ'ব। এয়া মই হাতৰ তলুৱাখনেৰে ভালকৈ এনেকৈ হেঁচি হেঁচি ডোটো আকৌ সানি লৈছোঁ। যদি হাতত লাগি ধৰে তেতিয়া তেল, ঘিউ বা বাটাৰ যিকোনো এটা সানি ল'ব। ডোটো এতিয়া বেলনাত মই হাতেৰে অকণমান মেলি লৈছোঁ আৰু মেলি লৈ পেলাই কিনাৰটো এনেকৈ ফ'ল্ড কৰি দিছোঁ। যিকোনো এটা শ্বেপ দিব পাৰে। মই এনেকৈ অকণমান দীঘলীয়াকৈ কৰি শ্বেপ এটা দিছোঁ। এয়া চাওক, এইটো এটা কেক টিন লৈছোঁ, বাটাৰ সানি পেলাই এয়া ময়দা ডাষ্টিং কৰি লৈছোঁ। ব্ৰেড মল্ড থাকিলে ব্ৰেড মল্ডতো বেক কৰিব পাৰে। এতিয়া মই দীঘলীয়াকৈ ডোটো দি লৈছোঁ আৰু এখন কটন কাপোৰ তিয়াই লৈ চেপি লৈছোঁ। কাপোৰখন কটনৰ হ'লে ভাল হয়। এতিয়া মই এয়া ঢাকি পেলাই 1 ঘণ্টাৰ কাৰণে আকৌ ডোটো ৰেষ্ট দিম। 1 ঘণ্টা হৈ গ'ল। এয়া চাওক কিমানখিনি ফুলিছে। এয়া দেখিছে, প্ৰথমবাৰ যে দেখুৱাইছিলোঁ তাতকৈ এয়া চাওক দুগুণ ফুলিলে। এয়া দেখিছে, এনেকৈ ফুলিলে ব্ৰেডটো খাবলৈ বিৰাট কোমল হয়। এতিয়া এটা ডিজাইন দিম বুলি ভাবিছোঁ। এয়া চুৰিখনেৰে 2টা কাট লগাম। একেবাৰে চিম্পুল এটা ডিজাইন, নিদিলেও হয়, এনেই দি দিছোঁ আৰু দেখিবলৈ ভাল লাগিব। এয়া 2টা কাট লগালোঁ। এয়া হৈ গ'ল। এতিয়া ওপৰত মই অকণমান গাখীৰ ব্ৰাছৰ সহায়ত লগাই দিম। এই গাখীৰখিনি লগালে কি হয়, এটা ধুনীয়া কালাৰো আহে আৰু বেক কৰাৰ সময়ত ওপৰটো ড্ৰাইও নহয়। এতিয়া ব্ৰেডটো মই 180 ডিগ্ৰীত 40 মিনিটছৰ কাৰণে OTGত বেক কৰিম। 40 মিনিটছৰ পাছত এয়া মোৰ ব্ৰেড ৰেডি হৈ গ'ল। খুব ধুনীয়াকৈ ফুলিলে। আৰু এতিয়া মই গলাই লোৱা বাটাৰ অকণমান ওপৰত সানি দিছোঁ, তেতিয়া থৈ দিলেও ব্ৰেডটো ড্ৰাই নহয় আৰু খুব ধুনীয়া এটা কালাৰ আহিছে। এয়া দেখিছে। এতিয়া মই আপোনালোকক কাটি পেলাই দেখুৱাম। প্ৰথমে মই প্লেটত উলিয়াই লওঁ। কিনাৰটো অকণমান চুৰিখনেৰে কাটি লৈছোঁ, তেতিয়া উলিয়াবলৈ ভাল হয়। আৰু এয়া কিমান ধুনীয়াকৈ ওলাই গৈছে। এয়া চাওক।
বেক কৰোঁতে তলত বাটাৰ পেপাৰ দিয়া নাই যদিও খুব ধুনীয়াকৈ ওলাই গৈছে আৰু এয়া মই প্লেটত উলিয়াই ল'লোঁ। এতিয়া আপোনালোকক মই কাটি পেলাই দেখুৱাম ব্ৰেডৰ মাজৰটো কেনেকুৱা হৈছে দেখিবলৈ। এয়া অলপমান গৰম হৈ আছে, হ'লেও মই কাটি পেলাই আপোনালোকক দেখুৱাইছোঁ। ঠাণ্ডা হ'লে মানে ধুনীয়াকৈ কাট খায়। এয়া চাওক, আৰু এডোখৰ মই কাটি দেখুৱাম মাজডোখৰো কেনেকৈ ধুনীয়াকৈ সিজি গৈছে। এয়া চাওক, এয়া দেখিছে। ঘৰত বনোৱাৰ ব্ৰেডৰ টেষ্টটোৱে বেলেগ, কিনা ব্ৰেডৰ লগত একেবাৰে নিমিলে আৰু খাবলৈও খুব ভাল লাগে। এয়া চাওক কিমান কোমল হৈছে। মই আজি ময়দা দি বনাইছোঁ। ইচ্ছা কৰিলে এইটো ব্ৰেড ময়দাৰ সলনি আটা দিও বনাব পাৰে। কেতিয়াবা বনাই খাই চাবচোন, বিৰাটেই টেষ্টি হয়। ব্ৰেডৰ ৰেচিপিটো দেখিলে মই আপোনালোকৰ কাৰণে যিমান পাৰোঁ সহজভাৱে বনাবলৈ চেষ্টা কৰিছোঁ। বহুতে ব্ৰেড বনাবলৈ জানে, তাৰ মাজত যদি কোনোবাই ব্ৰেড কেতিয়াও বনোৱা নাই, আজি মোৰ এই ৰেচিপিটো যদি অকণমান মন দি ভালকৈ চায় তেনেহ'লে নিশ্চয় বনাব পাৰিব। আৰু ঘৰত বনোৱা যিকোনো এটা বস্তু খাবলৈতো টেষ্টি হয়ে, লগতে হেল্ডিও হয়। বজাৰতো ইজিলি ব্ৰেড পোৱা যায়, তথাপিও কেতিয়াবা সদায় নহ'লেও কেতিয়াবা বনাই খাব পাৰিব। অকণমান ট্ৰাই কৰিলে পাৰি যাব। আৰু দেখিছে আপোনালোকে মই ইয়াত ইষ্ট বাটাৰ কিমান কমকৈ দিছোঁ। তেনেহ'লে আজিৰ এই ৰেচিপিটো কেতিয়াবা ট্ৰাই কৰিব। আৰু মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম। নমস্কাৰ।